हेलो फ्रेंड्स की खबर आशा करिছো আপোনালোক সকলো ভালে আছে আমাৰ অন্যটি ব্লগলৈ স্বাগতম জনাইছো সকলোকে এতিয়া দুপৰীয়া কেটা বাজিল জানে নে 1:30 মান বাজিলে এতিয়াহে মই ভিডিওটো আৰম্ভ কৰিছো আৰু বেগেতে গাটো ধুই আহিছো মোটো শ্যাম্পু কৰি দিলো আজি এঠাইলৈ যাম পা কলে যাম এই গুটেখিনি আপোনালোকক দেখুৱাই থাকিম দিনটো কি কৰো চাই থাকিব অৰে হা তুমি গাটো ধুৱাগে যোৱা বহুত ৰ'দ আজি ইমান ৰ'দ দিছে নহয় আৰু এখেতু মানে দোকানৰ পৰা আহিয়ে আছে মই বেগেতে উলাই ল আকৌ এদৰে আপোনাক লগ পাই থাকিম এও আহি পালেহি জলদি উলাইছো আসলে বহুত দেৰিয়ে হৈ গল কিন্তু আমি যাওঁতে আমাৰ প্লেনিংটো মানে খুব জলদি আগৰ পৰা কোনো প্লেনিং নাই আমি যে যাম জলদি প্লেনিং কৰা হ'ল আহি আমি পাই গলোহি ইয়াত অলৰেডি মানুহ আছে আগৰ পৰা ইয়া দেখিছেনে গাড়ী বুজে মানুহ আছে বহুত পৰিৱেশটো কেনেকুৱা আপোনাক চিনাকি লাগিছেনে বাৰু আৰু আমি টিকেট কাটিহে সোমাব লাগিব ভিতৰলৈ বহুত ধুনীয়া পৰিৱেশ আমি আহিছো ইয়ালে আপোনালোকে ধৰিব পাৰিছেনে বাৰু জায়গাখিনি আমাৰ ঘৰৰ ওচৰতে হয় বৰ ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য গাঁৱৰ পৰিৱেশৰ নিচিনা যে বহুত ভাল লাগে আৰু এখেতে আমাক সাৰপ্ৰাইজ দিবৰ কাৰণে লৈ আহিলে হয় আমাক সাৰপ্ৰাইজ দিবৰ কাৰণে লৈ আহিছে ইয়ালে আৰু ভাল লাগিছে আগতেও আহিছো যেনিবা আগতে আহিছো যদিও হ'ল কেবা বছৰো হ'ল অহা নাইকিয়া কিন্তু ভাল লাগে এই পৰিৱেশটোৰ কাৰণে আমি আসলে আহো ইয়ালে বহুত ভাল লাগে মই ভাবিলো পৰিৱেশটো আপোনালোকক অকনমান দেখুৱাই দিওঁ চাকচোন পুখুৰী এটা আছে গছ-গছনিৰে ভৰা পৰিৱেশ ইমান ভাল লাগিছে নহয় আৰু বহুত ডাঙৰ এৰিয়া জানে নে সেই কাৰণে আহি খুব ভাল লাগে আৰু বিশেষকৈ ফেমিলি লৈ আহিলে যে খুব ভাল পাব সৰু ল'ৰা ছোৱালীয়ে যে বহুত ভাল পাব আমি প্ৰথমতে মেনুখন ডিসাইড কৰি লওঁ বুলিয়ে ভাবিলো আসলে ইয়াত বনাওতে অকনমান টাইম লাগে যে মৰমে ক'লে বোলে হিহে বোলে চাই দিব আৰু আমাৰ মেনুখন ডিসাইড কৰা হৈয়ে গৈছে তাৰ পিছত ভাবিলো যে এতিয়া প্ৰাকৃতিক সৌন্দৰ্য ধুনীয়াকৈ উপভোগ কৰিব পাৰিম আৰু এইফালে ইয়া দেখিছেনে এইফালেও এটা পুখুৰী আছে আগফালেও এটা আছে এইফালেও এটা পুখুৰী আছে আৰু এইপিনে লাভ পইণ্ট এটাও দি দিছে চাকচোন আমাক দাদাজনে মাতিয়ে দিলে যে খানা ৰেডি হ'ল আহক আৰু আমাৰ অলপমান চাবলৈ বাকি থাকিলে আমি হলো খাই লওঁ গৰমে ঠাণ্ডা হৈ গলে বেয়া লাগিব তাৰ পাছত আমি যিখিনি চাবলগীয়া আছে চাম বহুত ডাঙৰ এৰিয়া হয় চাই হেপাহে নপলাই মানে ইমান ভাল লাগে নহয় ইয়াত আহি পেলাই সঁচাকে ফেমিলি ল'ৰা ছোৱালীয়ে খুব ভাল পাব ইয়ালৈ আহি পেলাই আৰু খানাটো কি ক'ম আৰু ইমান ধুনীয়া খানা বনাইছে দালিখনৰ কথাই ক'ম নে মিক্স চব্জি এটা বনাইছে ইমান ভাল লাগিছে খাই আগৰ পৰাই জানো ইয়াত খানা খুব ভাল বনায় আৰু এতিয়া বোলো অকণ সময় ইজনে সিজনে কথা পাতো এনেকৈতো আমি টাইম স্পেন্ড কৰিবলৈ নাপাওঁ দিনটো এখেতে ব্যস্ততাতে থাকে আৰু টাইম পোৱা নাযায় আজি এনেকৈ মানে খুব ভাল লাগিছে এইকণ সময় কেনেকুৱা লাগিলে কক ভাল লাগিলে আজি ভাল লাগিলে ভাল পাইছে ভাল লাগে কেতিয়াবা এনেকুৱা এটা পৰিৱেশত ওলাই আহে আৰু বিশেষকৈ মানে পৰিৱেশটো বহুত ভাল লগা হয়নে আৰু জাচিংফাত আহি সেইটো কাৰণে ভাল লাগে আপোনালোকক কথানি কৈছিলোঁ জেগাখিনি আপোনালোকে গেছ কৰকচোন ক'লে আহিছোঁ কৈয়ে দিলোঁ মই জাচিংফা আহিছোঁ প্ৰকৃতিৰ মনোমোহা দৃশ্য বহুতেই মানে ভাল লাগিছে আৰু আহিলে মানে যাবই মন নাযায় আৰু মৰমতো যাবলৈ ইচ্ছাই নাই সেইটো যোৱা যদি ব'লা যদি যোৱা এপাক গৈ আহোঁ আমি ওলাইছোঁ আৰু জাচিংফাৰ পৰা এতিয়া সৰু ল'ৰা ছোৱালীখিনিয়ে বিহু নাচিছে একে বিহু লাগিয়ে গৈছে জানেনে ইমান ভাল লাগিছে নহয় আৰু বস্তু কেইবিধমান কিনিবলৈ দোকানলৈ আহিলোঁ দেহা মানে কেনেকুৱা এতিয়া বেক টু হোম আৰু ইফালে
ঈদ গৈছেহে ঈদৰ লাইটিং এয়া চলি আছে ইমান ভাল লাগিছে নহয় দেখি পেলাই লাইটিংবোৰ ফ্ৰেণ্ডছ আহিলে মুখখন ধুই পেলাই একদম এতিয়াহে মানে ভাল লাগিছে ফ্ৰেছ লাগিছে আৰু এফালে আহে ওপৰলৈ যাওঁ মৰম চাগে গ'লেই নেকি ওপৰলৈ চাওঁ মানে ওপৰত কাপোৰ আছে কাপোৰ আনাই নাইকিয়া দিনতে মেলি থৈ যোৱা কাপোৰ সেয়া চাগে কি হ'ল ঠিক নাইকিয়া আৰু আজি বহুত ভাল লাগিলে জানেনে আচলতে এনেকৈ মানে আমি ওলাই যোৱা হোৱাই নাছিলে আৰু প্লেনিংটো ক'বলৈ গ'লে মৰমেই কৰিছে আচলতে সি যাওঁকৈ আছিলে আৰু আমাৰ মানে পেণ্ডিঙো হৈ আছিলে এনিভাৰ্চাৰীত মানে আমি ক'লৈকো ওলাই যোৱা নহ'লে এবাৰ এনিভাৰ্চাৰী গ'ল ফেব্ৰুৱাৰী মাহমানতে গৈছে তাত এতিয়া পৰীক্ষা মানে চলি আছিলে তেনেকুৱা সেইকাৰণে আমি বাহিৰত যাব নোৱাৰিলোঁ এনেই এসাঁজ মানে বাহিৰত গৈ পেলাই খাওঁ লগে ভাগে এসাঁজ বাহিৰত ভাল লাগে কিন্তু এবাৰ তাৰ পৰীক্ষাৰ কাৰণে যাব নোৱাৰিলোঁ সেয়ে মানে সিও যাওঁ কৰি আছিলে বাহিৰত খাওঁগে কৰি আছিলে আৰু এনিভাৰ্চাৰী বুলিও ক'লৈকো যোৱা হোৱা নাছিলে সেইকাৰণে আজি সেয়া অকণ ওলাই গ'লোঁ বহুত ভাল লাগিলে গৈ পেলাই দেই তেনেকৈ আমাৰ ওলাই যোৱা নহয়েই কিন্তু আজি ভাল লাগিলে বহুত ভাল লাগিলে পৰিৱেশটো বহুত ভাল লাগিলে আৰু যাওঁ মৰম চাগে ওপৰতে আছেগৈ বিকে কাপোৰকেইটা লৈ আহোঁগৈ ৰাতি ভিডিঅ' কৰাই নহ'লে আৰু এতিয়া দুপৰীয়া বনাম সজিনা গাইজ মই পকাত শুই আছোঁ মোৰ ওচৰত ফল এটা আছে আপোনালোকে কমেণ্টত জনাবাচোন এইটো কি ফল দেখিছে এইটো কিনি অনা নাই এইটো আমাৰ ঘৰৰ ওচৰৰে ফল চব বহুত খাবলৈ টেষ্টি হয় মই আনিছোঁ এইটো আমাৰ ঘৰৰ ওচৰৰ গছ এজোপা কেঁচা হৈ আছিল তাৰপিছত ইয়াত চাউলৰ ভিতৰত থৈ পকি গ'লগৈ মই ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ একদম টাইম পোৱা নাই কাম কৰি আছোঁ আৰু সময়ো এতিয়া 2টা বাজিব হ'ব এয়া পাকা মচিহে আছোঁ ভাত বনাব আছেই তাকে ইয়াক ক'লোঁ বোলো ফলটো আনাচোন খোৱা এইটো দেখিছে মই নামটো বাৰু কৈয়ে দিছোঁ যিসকলে চিনি নাপায় এইটো হৈছে আটলাছ মইনো সজিনা কেনেকৈ বনাওঁ দেখুৱাম ব'লক আদা নহৰু পিঁয়াজ জলকীয়া বিলাহী অকণমান তেলত ফ্ৰাই কৰি লৈছোঁ ইপিনে আলুখিনি ফ্ৰাই কৰি আছোঁ আৰু পেষ্টটো বনাবলৈ সৰিয়হ বাদাম দি দিম গোটেইখিনি পেষ্ট এটা বনাই ল'লোঁ এতিয়া তেলতে কালজিৰা তেজপাত শুকান জলকীয়া দি সজিনাখিনি ভাজি আছোঁ আৰু পেষ্টটো ইয়াতে বাকি দিলোঁ নিমখ হালধিকণ দিছোঁ দেখুৱাই নহ'লে আৰু জানেই আপোনালোকে সোৱাদ অনুসৰি নিমখ দিব লাগে আৰু পানীটো কিন্তু আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী দিব গ্ৰেভিকৈ খাবলৈ হ'লে কমাই দিব আৰু অলপ বেছিকৈ খাবলৈ হ'লে পানীৰ পৰিমাণটো বেছি দি দিলেই হ'ল আৰু এতিয়া ব'লক মূলা চাটনি বনাওঁ আপোনালোকে খাই পাইছেনে বাৰু মূলা চাটনি বনাবৰ কাৰণে আদা নহৰু পিঁয়াজ জলকীয়া বাদাম মূলাটো ৰুকি ল'লোঁ এনেকৈ আৰু নৰসিংহ পাত দি পেলাই এইখিনি অকণমান তেলত ফ্ৰাই কৰি ল'ব আৰু মিক্সিত দি পেলাই পেষ্ট এটা বনাই ল'ব পেষ্টটো বনাই হোৱাৰ পাছত এয়া চাওক মোৰ হৈয়ে গ'ল ৰেডি শেষত ভিনেগাৰ আৰু মই চুগাৰ ফ্ৰী দিছোঁ দিবলৈ নাপাহৰিব ভিনেগাৰ আৰু চুগাৰ ফ্ৰী দিলে খাবলৈ বহুত টেষ্টি হয় চাটনিটো ঘৰৰে শাক ভাজিলোঁ ঘৰৰে বেঙেনা ফ্ৰাই কৰিলোঁ আৰু আজি দুপৰীয়া ভাত সাজ এনেকৈয়ে খাবলৈ লৈছোঁ ভিডিঅ'টো ইমানতে সামৰোঁ এতিয়া ভাতো খাওঁ কেনেকুৱা পালে জনাব যোৱাকালিৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ জাচিংফা গ'লোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই